মই সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গোদ্ধাৰ নাটক ভাগিৰ দশৰথ চৰিত্ৰটো এটি সংলাপ আপোনালোকক আগত পৰিৱেশন কৰিম। মন্ত্ৰীবৰ বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি নাই নে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ মহাৰাজ মহানিক্ষা কুকুলৰ ৰজামি সূৰ্যবংশী ইক্ষা কুকুলৰ ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল সুখ্যাতি ধৰাৰ মুখ্য। কিন্তু ত্ৰিজগত বন্দিত এই ইক্ষা কুকুলৰ শোণিতৰ ধাৰা স্তব্ধ হব আজি যেনে এই দশৰথৰ নামত। আপুনিতো জানেই মন্ত্ৰীবৰ অদ্য পৰিমিত অপুত্ৰক মই লাহে লাহে যৌৱন মেলানি বাগিছে বাৰ্ধক্যই আহি দিবহি দেখা। সন্তান নহলে এই মহান বংশৰ ৰক্ষা হব কেনেকৈ? কোনে কৰিব জলপিণ্ড দান? কোনে কৰিব এই বিশাল অযোধ্যা শাসন? এইবোৰ ভাবি ভাবি কেতিয়াবা মই বৰ অস্থিৰ হৈ পৰো মন্ত্ৰীবৰ। কিমান যে নিদ্ৰাবিহীন ৰজনী মই কৰিছো যাপন আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ?